উদ্বোধন কৰিব সন্মানীয় ভাৰ্গৱ কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক, দ্য চেণ্টিনেল। আমাৰ সকলোৰে আদৰৰ ভাৰ্গৱ দাস আমি অনুষ্ঠানটো উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। আটাইলৈ শ্ৰদ্ধাভৰা নমস্কাৰ জনাইছোঁ। ভাদ মাহৰ এই পবিত্ৰ দিনটোত মহাপুৰুষজনাৰ গুণ গৰিমা প্ৰতিটো নামঘৰত মুখৰিত হৈ থকা এই নগাঁও অঞ্চলৰ পুৰণিগুদাম হাতীগাঁৱৰ জনসাধাৰণৰ লগত আজি এটা পবিত্ৰ ক্ষণত এটা পবিত্ৰ উদ্দেশ্যতে আমি সমবেত হৈছোঁ। আপোনালোক আটাইলৈকে প্ৰণাম জনাইছোঁ। আজি অনুষ্ঠানত মই প্ৰথমতেই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ দৰঙী কোচ ৰাজবংশৰ দ্বাদশ প্ৰজন্মৰ সদস্য আমাৰ অতি শ্ৰদ্ধাৰ ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱদেৱলৈ। এইকাৰণে জনাইছোঁ 1880 চনত এগৰাকী বিদুষী মহিলাৰ জন্ম হৈছিল এই পৃথিৱীত। তেখেতৰ নাম আছিল হেলেন কেলাৰ। আৰু মোৰ যদি ভুল হোৱা নাই, মই ভাবোঁ যে প্ৰথমগৰাকী দৃষ্টিহীনা আৰু শ্ৰৱণ শক্তি হেৰুওৱা প্ৰথমগৰাকী মহিলা, যিয়ে সেই তেতিয়াই স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু বহুতো অমৰ সাহিত্য ৰচনা কৰিছিল। এই তেতিয়া 1880 চনতে আমেৰিকাত জন্মগ্ৰহণ কৰা হেলেন কেলাৰ দৰে বিদুষী মহিলাই যি এটা শাৰীৰিক বাধাক নেওচি নিজকে যেনেদৰে প্ৰতিষ্ঠা কৰিছিল, সেই কথাটোৱে প্ৰতিগৰাকী শ্ৰোতাৰ, প্ৰতিগৰাকী পঢ়ুৱৈৰ মন আলোড়িত কৰি তোলে। কিন্তু অতি দুৰ্ভাগ্যৰ কথা এইটোৱেই যে আমি আনহে নালাগে আহোম স্বৰ্গদেউ এজন আছিলে, তেখেতৰ নামটো আমি কোনেও নাজানো। ইতিহাসতো যদি চাওঁ খোৰা ৰজা বুলিহে বিখ্যাত তেখেতে। ক'তকৈও চুকাম্ফা আছিলে তেখেতৰ নামটো। চুকাম্ফা বুলি নাজানো বা তেখেতৰ সনাতনী নাম যদি লৈছে নাজানো, কিন্তু খোৰা ৰজা বুলি ক'লে আপুনি সকলো কিতাপতে পাব। আমি মানে সেই তেওঁৰ যিটো শাৰীৰিক বাধাগ্ৰস্ততা, সেইটোৰ কাৰণেহে আমি তেওঁক মনত ৰাখিছোঁ, এনে নাৰাখোঁ। মণিৰাম দেৱানৰ এগৰাকী বিশ্বস্ত আছিলে বোধ কৰোঁ পিয়লি বৰুৱা, তেখেতকো চাকুলা বুলিয়ে জানো, কিন্তু মোৰ নামটো ভুল হ'ব পাৰে, চাকুলা বুলিয়ে জানো, মানে তেখেতে খোজকাঢ়িব পৰা নাছিল। গতিকে আমাৰ এনেকুৱা এটা পৰিৱেশত আছিল য'ত শাৰীৰিকভাৱে বাধাহীনসকলক এটা সময়লৈকে সমাজৰ বাবে অভিশাপ বুলি গণ্য কৰা হৈছিল। ৰাতিপুৱা দেখিলে যাত্ৰা নাস্তি হয় বুলি কৈছিলে। ক্ৰমাৎ অকণমান পৰিৱৰ্তন আহিব ধৰিলে। এটা সময়ত তেওঁলোকক বিকলাংগ বুলি কোৱা হৈছিল। অতি অদ্ভুত শব্দ এটা। তেখেতসকলক এই যিসকল শাৰীৰিকভাৱে প্ৰতিবন্ধী, তেখেতসকলক প্ৰতিটো মুহূৰ্ততে উপহাস কৰি অহা হয় বিকলাংগ বুলি ক'লে। কিন্তু আমাৰ মংগলত এটা অনুষ্ঠান আছিলে, বহুত পুৰণা স্বেচ্ছাসেৱী অনুষ্ঠান। তেওঁলোকৰ নামটো বিকলাংগ উন্নয়ন সন্থা হিচাপে ৰাখিছিলে। বহুদিন ক'লোঁ বেয়া দেখি বিকলাংগ শব্দটো বদলাব লাগে। কৈছে আমাৰ পঞ্জীয়ন হৈ গ'ল, আমি কি কৰিম। বিকলাংগৰ পিছত আহিলে অন্যভাৱে সক্ৰিয়, ডিফাৰেণ্টলি এবল, অলপ কিছু উন্নতি হ'ল। এতিয়া আকৌ বোধকৰো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিছে দিব্যাংগ। অতি উপযুক্ত শব্দ। দিব্যাংগসকলক বিভূষিত কৰিবলৈ, তেখেতসকলক বৰ্ণনা কৰিবলৈ দিব্যাংগটো অতি ধুনীয়া শব্দ। কিন্তু অতি পৰিতাপৰ কথা এয়ে যে দিব্যাংগসকলৰ কাৰণে চৰকাৰৰ বহুতো আঁচনি থাকে। এই আঁচনি কিন্তু তেখেতসকলে প্ৰকৃতাৰ্থত ঢুকি নাপায়। যিসকলৰ প্ৰয়োজন থাকে তেওঁলোকে ঢুকি নাপায়। এবাৰ আপোনালোকৰ ওচৰতে ইয়াতে আপোনাৰ কলিয়াবৰৰ ওচৰত শিলখুৰুং বুলি এটা বিখ্যাত মন্দিৰ আছে। শিলখুৰুং মন্দিৰৰ ওচৰতে এখন চিকনি জখলাবন্ধা চাহ বাগিচা নে চিকনি চাহ বাগিচা আছিলে, চিকনি। তাৰ পৰা মোক প্ৰশাসনীয় বিষয়া এগৰাকীয়ে কভিডৰ সময়ত মোক ফোন কৰিলে, বোলে আপোনাৰ তাত এখন হুইল চেয়াৰ হ'ব নেকি? মঙলদৈৰ পৰা কলিয়াবৰলৈ নাই বুলি ক'লে 135 কিলোমিটাৰ।
বোলে আপুনি নিজে তাতে প্ৰশাসনিক বিষয়ে আপুনি হুইল চেয়াৰ এখন পোৱা নাই নেকি? কৈছে নাই, মই গোটাব পৰা নাই। বোলো আছে, আমাৰ তাত এখন নহয়, দুখন নহয়, তিনিখন, যিমান লাগে আমি দিব পাৰিম। এটা স্বেচ্ছাসেৱী সংস্থাৰ লগত আছিলে, তেখেতসকলে বোলে দিব পাৰিম, কোনে আনিব? ক'ভিডৰ সময়ত লগত কোনো নাহে। এই মানুহগৰাকীৰ কথা বুজি মই নিজে তাৰ পৰা সেই ক'ভিডৰ মাজত মই কলিয়াবৰলৈ আহিলোঁ। আহি সেই প্ৰশাসনীয় বিষয়াগৰাকীৰ লগত লগ হৈ এই মহিলাগৰাকীক দিলোঁ। সিদিনা সেই মহিলাগৰাকীৰ মুখত যিটো হাঁহি দেখিলোঁ, সাধাৰণ হুইল চেয়াৰ, আমাৰ কাৰণে সাধাৰণ হুইল চেয়াৰ, সেইখন পাই যিটো হাঁহি দেখিলোঁ, সেই হাঁহিটো কোনোদিন নাপাহৰোঁ। সিদিনা উভতাৰ দিনত উভতিছোঁ, তেতিয়া মোৰ শ্ৰীমতী, মোৰ আজি ইয়াতে আছে, শ্ৰীমতীয়ে কৈছে তুমি নগাঁও হৈ নাহিবা, তুমি তেজপুৰ হৈ গুচি যোৱা। বোলে কিয়? বোলে আমাৰ গোটেইকেইটা ক'ভিডত পৰিছোঁ। তেনেকুৱা দিনো পাৰ কৰিছোঁ। গতিকে এখন কলিয়াবৰৰ সাধাৰণ মহিলা এগৰাকীয়ে এখন চকীৰ কাৰণে হুইল চেয়াৰৰ কাৰণে হাবাথুৰি খাবলগীয়া হয়। চৰকাৰী আঁচনিয়ে চাগে ঢুকি নাপায়। তেনেকুৱা ক্ষেত্ৰত এক ব্যতিক্ৰমী বদান্যতাই কওক, মহানুভতাই কওক, সমাজ সেৱাতে কওক, ভাৰতৰ ভিতৰতে বোধকৰা এটা প্ৰথমবাৰৰ কাৰণে এজন মানুহে আগভাগ লৈছে, সেইজনে আমাৰ শ্ৰদ্ধাৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ। এই যে বেবচল বিশেষ সাহিত্য প্ৰতিভা বঁটা আজিলৈ ক'তো শুনা নাই, কোনে ক'ত দিছে শুনা নাই। তেখেততকৈও ধনী মানুহ বহুত আছে, তেখেততকৈও দামী মানুহ বহুত আছে, কিন্তু তেখেতে এইটো চিন্তা কৰিছে। আৰু মই ভাবোঁ যে এইটো আমাৰ বাকীসকলেও যদি আমি এনেকুৱা ধৰণে আগবাঢ়িব পাৰোঁ, দিব্যাংগসকলক আমি বহুখিনি আগুৱাই লৈ যাব পাৰিম। ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ সৰু কথা নাপাওঁ, আপোনালোকে মানুহখিনি নাজানে, আমাৰ মঙলদৈ মানুহে জানে। তেখেত ৰজাৰ পৰিয়াল, দৰঙী ৰজাৰ পৰিয়াল, দ্বাদশ প্ৰজন্মৰ। তেখেতে এবাৰ লিখিছিলে, আৰু দেউতাৰ মুখতো শুনিছিলোঁ যে, দেউতাক সুধিছিলোঁ যে দৰঙী ৰজাৰ কোনো দেখোন হেৰি নাই, হাউলি নাই, দুৰ্গ নাই। ৰাজস্থানত গ'লে দুৰ্গবিলাক দেখোঁ, ডাঙৰ ডাঙৰ দুৰ্গ, চাই শেষ অন্ত নহয়। তেতিয়া দেউতাই কৈছিলে যে আমাৰ দৰঙী ৰজাসকল অতি প্ৰজাবৎসল ৰজা আছিল। তেওঁলোকে ৰজাৰ নিচিনা থকা নাছিলে। তেওঁলোকে হয় ৰজা, কিন্তু প্ৰজাৰ লগত, প্ৰজাৰ মংগলৰ কাৰণে দিনবিলাক অতিবাহিত কৰিছে। এইটো বোধ কৰোঁ আমাৰ ভাৰতবৰ্ষৰ বুৰঞ্জীতে এনেকুৱা ৰজাৰ উদাহৰণ পোৱা নাযায়। আৰু সেইকাৰণে ৰজাৰ বংশধৰ হৈও আনে নমৰা কামখিনি কৰিবলৈ তেখেতে আগবাঢ়ি আহিছে। আৰু সেইকাৰণে আজি তেখেতৰ কাৰণে আমি পুৰণি গুদাম আহি পাইছোঁ। আমাৰ সৌভাগ্য, ভাদ মাহৰ পবিত্ৰ দিনত আমি পুৰণি গুদামত আহিব পাৰিছোঁ। অৱশ্যে পুৰণি গুদামৰ বহুকেইগৰাকী ছোৱালী আমাৰ মঙলদৈত বোৱাৰী হৈ আছে, আৰু মঙলদৈৰো বহুকেইগৰাকী ছোৱালী পুৰণি গুদামত বোৱাৰী হৈ আছে। এতিয়া আহোঁ আন এটা কথা। আপোনালোকৰ এই পুৰণি গুদাম অঞ্চলত এনেকুৱা ঐতিহ্য আছে, আৰু সেই ঐতিহ্যৰ কিছু কিছু পৰিমাণে আমাৰ মঙলদৈ জড়িত হৈ পৰিছে। আমাৰ বহুতে নাজানে, সেই কথাখিনিহে ক'ব ওলাইছোঁ। এনেকুৱা পুণ্যভূমি আপোনালোকৰ পুৰণি গুদাম অঞ্চল, কাৰণো কাম, নাম কাৰ কম, আগৰখিনি নাজানে। লেয়ালা খনিকৰ, তেখেতটো নিজেই এটা কিংবদন্তি হৈ আছে। কাঠৰ মূৰ্তিৰে দুৰ্গা মূৰ্তি বনাইছে। অসমৰ ভিতৰত এটা আকৰ্ষণৰ কেন্দ্ৰ। সদাগৰ ভোলা মাছ বৰুৱা, আমি পাহৰিয়ে যাওঁ। আমি যিকোনো সময়ত আলোচনা কৰিলে আমি কওঁ অসমীয়া মানুহে ব্যৱসায় নকৰে। আমি পাহৰিয়ে যাওঁ যে সেই তাহানিতে ভোলানাথ বৰুৱা নামৰ এনেকুৱা এজন মানে অদ্ভুত মানুহ আছিল। অদ্ভুত বুলি কৈছোঁ, অদ্ভুত মানুহ আছিল। যিটো সময়ত মঙলদৈৰ পৰা গুৱাহাটীলৈ মানুহ আহিবলৈ ব্যৱস্থা নাই, নাহে, প্ৰয়োজনো নাই, মঙলদৈতে থকাই ভাল। সেই সময়ত ভোলানাথ বৰুৱা ডাঙৰীয়াই কলিকতা গ'ল, উৰিষ্যা গ'ল, লণ্ডনত গ'ল, আটাইতকৈ ডাঙৰ কোম্পানী বনালে। উৰিষ্যাত চৰকাৰে প্ৰায় তেওঁক 10,000 বিঘা নে 20,000 বিঘাৰ জংঘল এখন দিছে বোলে কাঠৰ বিজনেছ কৰি। ইয়াতে ক'ত বিজনেছ কৰা হয়? 1921 চনত যিগৰাকী ব্যক্তিয়ে 1921 চনত যোৰহাটৰ হিজ ৰয়েল অনাৰ প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউট স্থাপনৰ কাৰণে 1 লাখ টকা দান দিছিল। 21 চনৰ 1 লাখ টকা। এতিয়া কিমান কোটি হ'ব, কিমানটা শূন্য হ'ব, মোৰ কোনো জ্ঞান নাই। তেনেকুৱা দানবীৰ মানুহ, তেনেকুৱা ব্যৱসায়ী মানুহ আমি অসমীয়া আৰু পাম জানো? নাপাওঁ। কিন্তু তেওঁলোকৰ পৰা আমি অনুপ্ৰেৰণা ল'ব লাগিব। তেখেতক যদি আমি ৰোল মডেল হিচাপে লওঁ,
তেখেতক যদি আমি আমাৰ যাত্ৰাপথৰ পাথেয় বুলি কওঁ, তেখেতৰ জীৱনী যদি পঢ়োঁ, তেতিয়াহ'লে নিশ্চয় আজি এই ব্যৱসায় অসমীয়া নাই বুলি কোৱা, অসমীয়া মানুহৰ কাৰণে ব্যৱসায় নাই বুলি কোৱা, এই কথাৰ বহুখিনি উত্তৰ পোৱা যাব। ভোলানাথ বৰুৱাৰ নামটো কেনে ক'লো? তেখেতৰ কথাটো আপোনালোকে সকলোৱে জানে। ভোলানাথ বৰুৱাৰ ভাগিনী ৰায়বাহাদুৰ কেশৱকান্ত বৰুৱা 1926 চনতে তেখেতে আমাৰ দৰঙৰ মঙলদৈ, এতিয়া ওদালগুৰি জিলা মহকুমা ভেৰগাঁও যিখন ভেৰগাঁও চাহ বাগিচা আছে, ব্ৰিটিছৰ পৰা কিনিছে 1926 চনতে। সগৌৰৱে এতিয়াও ভেৰগাঁও চাহ বাগিচা আছিল আৰু ভেৰগাঁও চাহ বাগিচাৰ চাহপাতটো অতি উৎকৃষ্ট মানদণ্ডৰ বুলি বহুতে কয়। এতিয়া ৰায়বাহাদুৰ কেশৱকান্ত বৰুৱাৰ নাতিয়েকে চলাই আছে, বৰ সুন্দৰকৈ চলাই আছে। সেইটো এটা ভোলানাথ বৰুৱা ডাঙৰীয়াৰ দৰে এজন ব্যক্তিৰ লগত আমাৰ মঙলদৈৰ এটা যে এটা সম্পৰ্ক হৈছে, সেইটো আমাৰ কাৰণে গৌৰৱ। আৰু এই কথাখিনি আমি সকলোৱে আলোচনা কৰিব লাগে, অনুধাৱন কৰিব লাগে। আমি তেতিয়া কিন্তু এই যে নিচাত্মিকা বোধত ভুগি থাকোঁ বা কোনো যাত্ৰা, কোনো আমি পথ আলি দুমোজাত পৰি আছোঁ, তেতিয়াহ'লে হয়তো আমি পথৰ নিদৰ্শন পাম। আন এগৰাকী ব্যক্তিৰ কথা কওঁ, পুৰণি গুদামৰ মঙলদৈৰ লগত তেখেতৰ কি সম্পৰ্ক আছে নাজানো, কিন্তু সমগ্ৰ অসমবাসীয়ে নজনা কথা এটা তেখেতে জনাই থৈ গৈছিল। আমাৰ দৰঙৰ কথা, দৰঙী ৰাজবংশৰ কথা, দৰঙী সৈনিকৰ কথা, যি কথা 1961 চনত আমাৰ এগৰাকী অতি শ্ৰদ্ধাৰ স্বাধীনতা সংগ্ৰামী 1921 চনত অসহযোগ আন্দোলনত অসমৰ ভিতৰতে কাৰাবৰণ কৰা প্ৰথম গতাৰ্কী সত্যাগ্ৰহী পণ্ডিত দীনেশ্বৰ শৰ্মা ডাঙৰীয়াই মঙলদৈ বুৰঞ্জীত 1961 চনত লিখিছিল। 1946 চনত এটা বিশেষ মুহূৰ্তত, আজি সময়ৰ অভাৱ কাৰণে নকওঁ, সেই কথাটো প্ৰাথমিক নহয়। 1946 চনৰ 25 অক্টোবৰ তাৰিখে মঙলদৈৰ সমীপৱৰ্তী মণিতাৰী বা বৰবৰী গাঁৱত ডাঙৰ এখন সভা হৈছিলে। সভাৰ উদ্দেশ্য আছিলে থলুৱা কৃষকৰ ভূমি সম্পত্তি ৰক্ষা কৰা। চিন্তা কৰক, 1946 চনতো আমাৰ খিলঞ্জীয়া কৃষকসকলে শংকাত ভুগিবলগীয়া আছিল, তেওঁলোকৰ সম্পত্তি কাঢ়ি দিছিল, তেওঁলোকৰ মাটি কাঢ়ি দিছিল। লৰকেলৈকে পাকিস্তান, চিনকেলৈকে হিন্দুস্তান ভূমি দি মঙলদৈ চহৰত 20,000 মানুহে প্ৰচেচন উলিয়াইছিল, সমদল উলিয়াইছিল। সেই সময়ত দেৱকান্ত বৰুৱা বোধকৰোঁ তেখেত তেতিয়া এগৰাকী সাংবাদিক আছিলে, সম্পাদক আছিলে। তেখেত গৈছিলে, প্ৰায় 5-6 হাজাৰ ডেকা ল'ৰা স্বেচ্ছাসেৱক শিবিৰ এটা হৈছিলে। সেইটোত তেখেতে গৈ সভাখনত উদ্দান্ত ভাষণেৰে কৈছিলে যে আপোনালোকে দৰঙৰ ঐতিহ্য নাজানে। প্ৰায় 1685 বা তেনেকুৱা সময়ত আহোম স্বৰ্গদেৱে দৰঙৰ ভূমি জৰীপ কৰিবলৈ সিদ্ধান্ত লৈছিল। তেতিয়া ফটিক হাজৰিকা নামৰ এজন দৰঙী সাহসী জাতীয়তাবাদী স্বাভিমানী ব্যক্তিয়ে মূৰ দাঙি উঠিলে, বোলে আমাৰ ইয়াতে আমি কোনো জৰীপ হ'ব নিদিওঁ, কাৰণ জৰীপ কৰিলে আমি কৰ দিব লাগিব, খাজনা দিব লাগিব। আৰু ফটিক হাজৰিকাই প্ৰায় 3,000 মানুহ লগত লৈ ব্ৰহ্মপুত্ৰ কলৰ ফেলেৰে পাৰ হোৱা বুলি কয় হৈ আহোম স্বৰ্গদেউৰ ৰাজধানী পালেগৈ। সেই সময়ত আকৌ আহোম স্বৰ্গদেউৰ ৰাজধানী, আহোমৰ ৰাজধানীত দৰং আৰু নামনিৰ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰা আছিল। কিন্তু এতিয়া ফটিক হাজৰিকাই সাহসেৰে গৈ 3 দিন ৰখি থাকি ক'লে, হয় মৰি যাম, নহয় মাৰি যাম, কিন্তু আমি আমাৰ দাবীটো পূৰণ কৰিহে যাম। তেতিয়া আহোম স্বৰ্গদেৱে দৰঙত ভূমিৰ জৰীপ নহয় বুলি কৈছিল। এই কথাখিনি 1946 চনৰ 25 অক্টোবৰ তাৰিখে এই অঞ্চলৰ এগৰাকী সুযোগ্য সন্তান, অসমক বিভিন্ন ক্ষেত্ৰত উজ্বলাইছে, এগৰাকী সাংবাদিক, কবি, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ দেৱকান্ত বৰুৱা ডাঙৰীয়াই সিদিনা আমাৰ দৰঙৰ মানুহে আমি পাহৰি যোৱা কথাখিনি আমাক উনুকিয়াই দিছিল। আৰু সিদিনাই তেখেতে আৰু এটা কথা কৈছিল, তেখেত যিহেতু ইতিহাসবিদ আছিল, তেখেতে এটা কথা কৈছিল যে সেই সময়ত শৰাইঘাটৰ যুদ্ধত দৰং ৰাজবংশৰ 12,000 সৈনিকে যদি অংশগ্ৰহণ নকৰে, হয়তো শৰাইঘাটৰ ইতিহাসে বদলি হৈ গ'ল থাকে। এই কথা কিন্তু কোনো ইতিহাসত আমি এতিয়ালৈ পোৱা নাই, কিন্তু দেৱকান্ত বৰুৱাই তেতিয়াই কৈ থৈ গৈছিল। আৰু পিছত পৰ্যায়ক্ৰমে দেখিলোঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, এতিয়া বিশ্ববিদ্যালয়, ভূতত্ব বিভাগৰ ডেকা অধ্যাপক ৰক্তিম ৰঞ্জন
শইকীয়া ডাঙৰীয়াই ব্ৰিটিছ মিউজিয়াম বা ব্ৰিটিছ চৰকাৰৰ সংস্কৃত বিভাগৰ লগত যোগাযোগ কৰি বহুখিনি নথি পত্ৰ উলিয়াইছে আৰু সেই নথি পত্ৰখিনিত প্ৰতীয়মান কৰিছে তেখেতে যে ফটিক হাজৰিকাৰ যিটো লং মাৰ্চ সেইটো পৃথিৱীৰ বহুকেইটা লং মাৰ্চতকৈও সমানে গুৰুত্বপূৰ্ণ। মাউচেটিমৰ লং মাৰ্চ, ৱাশ্বিংটন ডিচিৰ লং মাৰ্চ আৰু মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰা, যিটো দাণ্ডী যাত্ৰা বুলি কওঁ, সেইকেইটাতকৈ কোনো গুণেই কম নহয়। এই কথাখিনি ব্ৰিটিছ মিউজিয়ামৰ পৰা পোৱা তথ্যৰ ভিতৰত তেখেতে কৈছে। আৰু দৰঙী বীৰ সেনাই শৰাইঘাটত যুদ্ধ কৰাৰ অংশগ্ৰহণ কৰাৰ আৰু প্ৰামাণিক তথ্য তেখেতে দাখিল কৰিছে। কিন্তু এই কথা কোনো ইতিহাসত পোৱা নাই, আমাৰ ইতিহাসত পোৱা নাই। হয়তো হ'ব পাৰে তেতিয়া আমাৰ সেই সময়ত ভৌগোলিক দিশত আপোনালোক যেনেকৈ পুৰণিগুদাম অঞ্চল ব্ৰিটিছৰ প্ৰত্যক্ষ সম্পৰ্কলৈ আহিছিলে, কাৰণ 1833 চনৰ 27 মাৰ্চ তাৰিখে নগাঁও জিলা গঠন হৈছিল আৰু তেতিয়াই বোধ কৰোঁ পুৰণিগুদামত নগাঁও জিলাৰ সদৰ স্থাপন হৈছিলে। আৰু একেই 1833 চনতে কিন্তু আমাৰ দৰং জিলাও গঠন হৈছিলে মঙলদৈ জিলা সদৰ হিচাপে। চনটো একেই আছে, আপোনালোকৰ পুৰণিগুদামত 27 মাৰ্চত হোৱাটোও আছে, কিন্তু আমাৰ দৰঙত 1833 চনৰ কোন তাৰিখে হ'ল সেইটো আমি এতিয়ালৈ উলিয়াব পৰা নাই। গতিকে আপোনালোকৰ তাত এই অঞ্চলত লিখা মেলা কৰা মানুহ আছে আগৰ পৰা, গতিকে লিখি থৈ গৈছে আছে। আমি অলপ ভৌগোলিকভাৱে অলপ পিছপৰা আছিলোঁ কাৰণে বোধকৰোঁ আমাৰ তাত তেনেকুৱা ধৰণৰ লিপিবদ্ধ নাই। পুৰণিগুদামৰ কথা বুলি ক'লে আমাৰ প্ৰায়খিনি মানুহে পাহৰিয়ে গৈছে আজিকালি। বিহুৰ কথালৈ আহোঁ, আপোনালোকেতো ভালকৈ জানে, মনৰ অনুভূতিখিনি কৈছোঁ। মনৰ এটা সময়ত যিসকল উচ্চ শিক্ষাৰে শিক্ষিত আছিল, ভাষা সাহিত্যৰ লগত জড়িত আছিল আৰু ইংৰাজী শিক্ষাৰে শিক্ষিত হৈছিল, স্বনামধন্য অসমীয়া সাহিত্যিকেই হওক পণ্ডিতেই হওক, কিবা কাৰণত তেখেতসকলে ভাবি লৈছিল বিহুটো ইতৰ শ্ৰেণীৰ লোকে কৰা এটা জনগোষ্ঠীৰ নৃত্য, ই সমাজক অশ্লীলতাৰ পিনে লৈ যাব, ই আমাৰ কোনো সভ্য সমাজৰ পৰিচয় হ'ব নোৱাৰে, গতিকে বিহুটো বন্ধ কৰি দিব লাগে। চাহাবেও দৰখাস্তখন পালে, বহুকেইজন পণ্ডিতে কৈছে, বাতৰি কাগজতো লিখিছিলে, ব্যক্তিগতভাৱে আবেদন দিছিলে, আৰু তেতিয়াৰ ব্ৰিটিছ চাহাব কোন আছিলে নাজানো, পাহৰিছোঁ। সেই চাহাবেও এটা লিখিত আদেশ হুকুম এটা উলিওৱাৰ যোজনা কৰিছিল। এই কথাটো গম পালে পুৰণিগুদাম অঞ্চলৰে খাটোৱাল মৌজাৰ হালোৱা গাঁও, কোনখিনিত মই নাজানো, এই হালোৱা গাঁও আনন্দ দাস, তেখেতে বোধ কৰোঁ কাছাৰীত কাম কৰিছিল, তেখেতে কাছাৰীত কাৰোবাৰ পৰা শুনি এই পুৰণিগুদামত আহি আলোচনা কৰিলে। কিন্তু চাহাবে এনেকৈ কৈছে বিহু নৃত্যটো অশ্লীল, বন্ধ কৰিব লাগে। ইয়াৰে ডেকা এজন জানু খাই উঠিলে পুৰণিগুদাম অঞ্চলত, হ'বই নোৱাৰে, বিহু কেতিয়াও অশ্লীল নহয়, চাহাবক আমি দেখুৱাই দিম আৰু মোৰ ভনীক মই লগত লৈ যাম। সেইজন আছিলে মৈমত তাঁতিঙা, ভনীয়েক আছিলে চেনিমাই। পুৰণিগুদামৰ পৰা চাপৰমুখলৈ খোজকাঢ়ি ৰেলত উঠিলে, তাৰ পৰা গুৱাহাটীলৈ গ'ল। গুৱাহাটীত 3 দিন 4 দিন ক'ৰবাত থাকি চাহাবৰ আগত বিহু নৃত্য দেখুৱালে ঢোলৰ চাবত। মৈমত তাঁতিঙাৰ ঢোলৰ চাবত যেতিয়া ভনীয়েক চেনিমায়ে কপাল ঘূৰাই ঘূৰাই নাছিলে, তেতিয়া চাহাবে ক'লে, যিজন ককায়েকৰ ঢোলৰ চাবত ভনীয়েকে এনেকুৱা ধুনীয়া নৃত্য প্ৰদৰ্শন কৰিব পাৰে, সেই নৃত্য কেতিয়াও অশ্লীল নহয়। আৰু তেতিয়াৰ পৰাই বিহুটো আমাৰ বাপতি সাহোন হিচাপে পাইছিল। কিন্তু আজি আমি বিহু উদযাপন কৰাৰ সময়ত পুৰণিগুদাম অঞ্চলৰ মানুহে মৈমত তাঁতিঙাক কিমান মনত ৰাখিছে মই নাজানো, কিন্তু আমাৰ বাকীবিলাক ঠাইত মৈমত তাঁতিঙাৰ নামটো এতিয়ালৈ নাহে। এই পুৰণিগুদামৰ সমৃদ্ধিৰ কথা কৈছোঁ। এই পুৰণিগুদামৰে ৰুদ্ৰ বৰুৱা, সকলোৰে নামটো মনত নাই। দেৱকান্ত বৰুৱাৰ লগত আমাৰ দেউতাৰ এটা সম্পৰ্ক আছিলে, ৰুদ্ৰ বৰুৱাৰ সম্পৰ্ক আছিলে। ৰুদ্ৰ বৰুৱাক আমি সৰুতে পাইছোঁ। ৰুদ্ৰ বৰুৱা সাংস্কৃতিক জগতৰ এজন কেনেকুৱা সুবিধা ব্যক্তি। এইসকল ব্যক্তিক পুৰণিগুদামৰ পৰা তেখেতসকলে জন্ম লাভ কৰিছিল আৰু সৰ্বভাৰতীয় পৰ্যায়ত বা বিদেশতো তেখেতসকলে প্ৰতিষ্ঠা আগবঢ়াই থৈ গৈছে। এতিয়া ভোলানাথ বৰুৱাৰ কথা ক'লোঁ, তেখেতেতো কাশী বিশ্ববিদ্যালয়তো পইচা দিছিলে, কলিকতা বিশ্ববিদ্যালয়তো পইচা আগবঢ়াইছিলে। তেতিয়া ক'ৰবাত 10,000, ক'ৰবাত 25,000, কি কৰা নাছিলে। গতিকে আজি এই অনুষ্ঠানৰ পৰা এই পুণ্য আত্মাসকলক স্মৰণ কৰাৰ লগতে আপোনালোকৰ ওচৰত এটা মোৰ প্ৰাৰ্থনা এটা আছে
আন্তৰিক আবেদন এটা আছে। ভোলানাথ বৰুৱাৰ দৰে ব্যক্তিসকলৰ জীৱনতো প্ৰতিগৰাকী যুৱকে ছাত্ৰই পঢ়াটো এটা নিয়ম আৰম্ভ কৰি দিয়ক। কাৰণ আমাৰ চৰকাৰে কয় জাতি মাটি ভেটি আমাৰ, কিন্তু যদি আমি কৃষি কৰ্ম নকৰোঁ, ব্যৱসায় নকৰোঁ, তেতিয়াহ'লে জাতি ভেটি ঘাটি কোনে ৰাখি দিব? জাতি মাটি ভেটি আমাক কোনে ৰাখি দিব? গতিকে এনেকুৱা সময়তে যদিও এই মোৰ কথাখিনিৰ লগত ইয়াতে সংগতিটো অহা নাই, তথাপিতো সময়ৰ টান বুলি, সময়ৰ অনুভৱ বুলি এই কথাখিনি ক'লোঁ। দ্বিতীয়তে, দেৱচন্দ সাহিত্য বঁটা মই ভাবোঁ আমি সমগ্ৰ অসমবাসী ৰাইজে আমাৰ শ্ৰদ্ধাৰ দেৱচন্দ গ্ৰুপ, বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ সমৰ্থনত থিয় হ'ব লাগে। হোমেন বৰগোহাঁই ডাঙৰীয়াই এটা সৰু আন্দোলন কৰিছিল, বহুতকেইটা কৰিছিল তেখেতে। নীৰৱ আন্দোলন, ৰাস্তাত চিঞৰা শ্লোগান দিয়া আন্দোলন নহয়, বিশ্বকোষৰ এটা আন্দোলন গঢ়ি তুলিছিল। যি বিশ্বকোষৰ কথা ঠেলাৱালাৰে যদি নাজানে, ৰিক্সাৱালাৰে যদি নাজানে, তেওঁলোকেও পইচা দিছিলে কিবা এটা ডাঙৰ কাম কৰিব বুলি, নাজানে কি ডাঙৰ কাম। এটা নীৰৱ বিপ্লৱ হৈছিলে, মহান কাম এটা হৈছিলে। হোমেন বৰগোহাঁই ডাঙৰীয়াৰ নেতৃত্বতে আৰম্ভ হৈছিলে কৰুণা ধাৰা, সৰুকৈ আৰম্ভ হৈছিলে। এই কৰুণা ধাৰা এতিয়া ফুলে ফুলি জাতিষ্কাৰ হৈ আছে, এটা ধুনীয়া সংগঠন হৈ আছে। সকলোৱে নিজৰ জন্মদিনত, প্ৰিয়জনৰ বিশেষ দিনত কৰুণা ধাৰালৈ দান আগবঢ়ায়, আৰু কৰুণা ধাৰাৰ পৰা যিসকল দুৰ্গত লোক আছে তেখেতসকলেও যথেষ্টখিনি সহায় আগবঢ়াইছে। গতিকে আমাক এনেকুৱা অনুষ্ঠানৰ আৰু দৰকাৰ। অকল দেৱচন্দ গ্ৰুপেই নহয়, অসমৰ বিভিন্ন ঠাইত দেৱচন্দ গ্ৰুপৰ নিচিনা অনুষ্ঠানৰ জন্ম হওক, যি অনুষ্ঠানে আৰ্তজনক জীয়াই থকাৰ সাহস দেখুৱাব, যি অনুষ্ঠানে নিজৰ ভৰিত থিয় হৈ জীয়াই থকাৰ সাহস দেখাব, আশাৰ অনুপ্ৰেৰণা জনাব। এতিয়ালৈকে তেখেতসকলে বঁটা প্ৰদান কৰিছে 6গৰাকী। আজি 7মগৰাকী হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ পৱন কুমাৰ বৰা ডাঙৰীয়া। এইসকলে নিজে কিমান অনুপ্ৰাণিত হৈ উৎসাহিত হৈ মই নাজানো, কিন্তু সমাজলৈ এটা বাৰ্তা যাব যে এটা সময়ত আমাক সমাজৰ অভিশাপ বুলি ভবা সেই সময়ত গৈ আজিকালি আমাক সমাজৰ আশীৰ্বাদলৈ পৰিণত কৰাৰ বাবে চেষ্টা কৰা কিছুমান মহান ব্যক্তি আমাৰ মাজত আছে, আৰু তেখেতসকলৰ ভৰসাতে আমি সুন্দৰ ভৱিষ্যতলৈ আগুৱাই যাম। আমি হওক আৰু শাৰীৰিকভাৱে কিছু বাধাৰ সৃষ্টিৰ সন্মুখীন হৈ আহিছোঁ, কিন্তু অন্যভাৱে সক্ৰিয় হৈ আমি দিব্যাংগ হিচাপে সমাজৰ প্ৰতি আমি কিছু নিদৰ্শন দাঙি থৈ যাম। এই বাৰ্তাটো সকলো ঠাইতে বিয়পি যাওক। পুনৰ শ্ৰদ্ধাৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু গৌৰৱ বোধ কৰিছোঁ তেখেতো মঙলদৈ, আমিও মঙলদৈ, আমিও দৰবৰ। আজি বহুত দিনৰ মূৰত, প্ৰায় 90 চনৰ পিছত আজি লগ পালোঁ আমাৰ শ্ৰদ্ধাৰ ডাক্তৰ ধীৰেন বৰকাকতি ডাঙৰীয়াক। তেখেতক এটা সময়ত খুব অতি ঘনিষ্ঠভাৱে লগ পোৱাৰ সৌভাগ্য হৈছিলে বহুকেইদিন। আজি কিছুদিন আগতেহে গম পালোঁ যে আমাৰ শ্ৰদ্ধাৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ তেখেত সহপাঠী। আজি লগ পালোঁ, খুব ভাল লাগিলে। দুয়োজনক একেলগে দেখি ভাল পালোঁ। দুয়োজনে কুশলে থাকক, দেৱচন্দ্ৰৰ পৰিয়াল কুশলে থাকক, আপোনালোক আটাইৰে কুশলে থাকক। নমস্কাৰ।